টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন সলিউশ্যন কৰিবলৈ যাওঁতে প্ৰথমতে ফৰ্মুলাটো মনত ৰাখি ল'ব। ফৰ্মুলাটো হৈছে ইফিচিয়েঞ্চি ইজ ইকুৱেল টু টোটেল ৱৰ্ক বাই টোটেল টাইম। চাওক মই অসমীয়াত লিখি দিছোঁ, ক্ষমতা ইজ ইকুৱেল টু ওপৰত মুঠ কাম, তলত হ'ব মুঠ সময়। প্ৰশ্ন এটা কৰাৰ লগে লগে আপুনি বুজি পাব। দুজন ব্যক্তি এ আৰু বি এ এটা কাম ক্ৰমে 20 দিন আৰু 30 দিনত সমাপ্ত কৰে। যদি দুয়োজনে মিলি সেই কামটো কৰে তেন্তে কামটো সমাপ্ত হ'বলৈ কিমান দিন লাগিব? এতিয়া চাওক, এ কামটো সম্পূৰ্ণ কৰে 20 দিনত আৰু বি এ আপোনাৰ কামটো সম্পূৰ্ণ কৰে 30 দিনত। এতিয়া আপুনি এ আৰু বি এ মুঠ কিমান কাম কৰিব পাৰে সেই কামটো উলিয়াব লাগিব। এই কামটো উলিয়াবলৈ যাওঁতে 20 আৰু আপোনাৰ 30ৰ লসাগু উলিয়াব লাগিব। 20 আৰু 30ৰ লসাগু আপোনালোকে নিশ্চয় উলিয়াবলৈ জানে। 20 আৰু 30ৰ লসাগু হ'ল আপোনাৰ 60। এতিয়া আপোনাৰ 60 হ'ল মুঠ কাম যিটো এ আৰু বি এ কৰিব পাৰে। এতিয়া চাওক, আপোনাৰ এ যদি 20 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব পাৰে, বি এ যদি 30 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব পাৰে, তেন্তে তেওঁলোকৰ কাম কৰাৰ ক্ষমতা কিমান? মানে এদিনৰ কাম এজনে কিমান কৰিব পাৰিব? ধৰি লওক এখন 60টা ইটাৰ বেৰ বনাব লাগে, ৱাল 60টা ইটাৰ আপোনাৰ ৱাল বনাব লাগে। যদি এ 60টা ইটা থকা এখন ৱাল বনাবলৈ 20 দিন সময় লয় আৰু সেই একেই ৱালখন বনাবলৈ বি এ যদি 30 দিন সময় লয়, তেন্তে তেওঁলোকে এদিনত কিমানটাকৈ আপোনাৰ ইটা গাঁঠিব পাৰিব? সেইটোকে হৈছে তেওঁলোকৰ ক্ষমতা। ধৰি লওক এৰ ক্ষমতা কিমান হ'ব? এৰ ক্ষমতা হ'ব আপোনাৰ 60/20, অৰ্থাৎ আপোনাৰ 3। তাৰমানে এ এদিনত 3টাকৈ ইটা গুঠিব পাৰে। এতিয়া বিৰ ক্ষমতা কিমান হ'ব? একেদৰে বিৰ ক্ষমতা হ'ব আপোনাৰ 60/30, মানে আপোনাৰ 2। মানে বি এ এদিনত 2টা ইটা গাঁঠিব পাৰে। গতিকে দুয়োজনে মিলি কামটো কৰিলে কামটো সম্পূৰ্ণ হ'ব। সেইটো কেনেকৈ উলিয়াম? সেইটো উলিয়াবৰ কাৰণে আপোনাৰ চাওক, মুঠ কেইটা ইটাৰ বেৰ গাঁঠিব লাগে? 60টা ইটাৰ বেৰ গাঁঠিব লাগে। এদিনত কেইটা ইটা গাঁঠিব পাৰে? আপোনাৰ 3টা। এইটো 3টা, ইফিচিয়েঞ্চি আৰু 3, ইয়াৰ ইফিচিয়েঞ্চি 2, অৰ্থাৎ এদিনত তেওঁলোকে কৰিব পৰা ক্ষমতা 3 আৰু 2। এতিয়া এ পাৰে 3টা আৰু বি এ পাৰে আপোনাৰ 2টা। গতিকে এই দুটা আপুনি প্লাছ কৰি দিয়ক। এই দুটা প্লাছ কৰি দিলে কিমান হ'ব? 60/5 ইজ ইকুৱেল টু 5×12 60। মানে তেওঁলোকে দুয়োজনে মিলি যদি এ আৰু বি এ দুয়োজনে মিলি যদি 60টা ইটাৰ বেৰখন গাঁঠে, তেন্তে তেওঁলোকক 12 দিন সময় লাগিব। 12 দিন। আপুনি সেই একে প্ৰশ্নটো অতি সহজতে উলিয়াব পাৰিব। সহজতে উলিয়াবৰ কাৰণে আপোনাৰ এ আৰু বি এ কামটো কৰিবলৈ কাৰণে যিকেইদিন লগাইছিলে, ধৰক এ লগাইছিলে 20 দিন আৰু বি এ লগাইছিলে আপোনাৰ 30 দিন। এতিয়া 20 দিন আৰু 30 দিনক পূৰণ কৰি দিয়ক। 20 আৰু 30ক আকৌ আপুনি যোগ কৰি পিনি হৰণ কৰি দিয়ক। এতিয়া 20 আৰু 30ক যোগ কৰিলে আপোনাৰ কিমান হ'ব? 50। ধৰি লওক এইটো 20, এইফালে আপোনাৰ এইটো 30 সমান, এতিয়া পূৰণ কৰিলে 3 2 6, 2টা 0, এইফালে 50, আপোনাৰ হ'ব 12। সেইটো ওলালে নে 12 দিন? গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ উত্তৰটো 12 দিন। এতিয়া আগবাঢ়িছোঁ দ্বিতীয় প্ৰশ্নৰ উত্তৰটোলৈ। দ্বিতীয় প্ৰশ্নটো কি কৈছে আমি এবাৰ চাই লওঁ। দুজন ব্যক্তি এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন আৰু 15 দিনত সমাপ্ত কৰিব পাৰে। এটা কাম দুয়োজনে মিলি একেলগে আৰম্ভ কৰে। 4 দিনৰ পাছত এ কামটো এৰি দিয়ে, বাকী অংশ কাম বি এ সমাপ্ত কৰে। সম্পূৰ্ণ কামটো সমাপ্ত হওঁতে কিমান দিন লাগে? প্ৰশ্নটো ভালকৈ লক্ষ্য কৰিব। এতিয়াৰ প্ৰশ্নৰ অৰ্থনীৰ দৰে নহয়। আহক এতিয়া আমি সমাধান কৰোঁ। এ এটা কাম কৰোঁতে সময় লয় 10 দিন আৰু বি এ সেইটো কাম কৰোঁতে সময় লয় 15 দিন। এতিয়া তেওঁলোকে কাম কৰিব পাৰে 10 আৰু 15 লসাগু হৈছে তেওঁলোকে কৰিব পৰা কামৰ পৰিমাণ। 10 আৰু 15 লসাগু হৈছে আপোনাৰ 30। এৰ ক্ষমতা হৈছে 3 আৰু বিৰ ক্ষমতা হৈছে আপোনাৰ 2। এতিয়া আপুনি ধৰি লওক যেনিবা তেওঁলোকে এখন 30টা ইটাৰ বেৰ গাঁঠিব লাগে। এইখন আপোনাৰ 30টা ইটাৰ এখন বেৰ। 4 দিন আপোনাৰ এ আৰু বি দুয়োজনে মিলি কাম কৰিলে। 4 দিন। 4 দিনত তেওঁলোকে মুঠ কাম কৰিলে মুঠ এ দিনত পাৰে 3টা
তিনিটা ইটা আৰু আপোনাৰ বি এ পাৰে এদিনত দুটা ইটা গাঁঠিবলৈ। গতিকে 3 × 2 = 5। তেতিয়াহ'লে এদিনত যদি তেওঁলোকে 5টা ইটা গাঁঠিব পাৰে তেতিয়া 4 দিনত গাঁঠিব পাৰিব 20টা ইটা। গতিকে তেওঁলোকে দুইজনে মিলি 4 দিনত 20টা ইটা গাঁঠি দিলে। থাকিলে আপোনাৰ কেইটা ইটা? এতিয়া 30ৰ পৰা 20 গুচি গ'ল, থাকিলে আপোনাৰ 10টা ইটা। এতিয়া 10টা ইটা থাকিলে গাঁঠিবলৈ কাৰণে সেই 10টা ইটা কোনে গাঁঠিব? এ যদি কামটো এৰি গুচি যায় গতিকেতো বি এ গাঁঠিব ন। বি এ যদি গাঁঠিবলৈ হয় 10টা ইটা, বি এ এদিনত গাঁঠিব পাৰে আপোনাৰ কেইটা ইটা? 2টা ইটা। এতিয়া 10টা ইটা গাঁঠিবলৈ কাৰণে সময় কিমান দিন ল'ব? 5 দিন, নহয় জানো? গতিকে এইফালে 5 দিন আৰু এইফালে আপোনাৰ 4 দিন। এতিয়া মুঠতে কেইদিন লাগিলে? 4 × 5 = 9 দিন লাগিলে। এতিয়া আহোঁ একেবাৰে সহজ উপায়টোলৈ। সহজ উপায়টোলৈ ওলোৱাৰ আগত আপোনালোকে এইদৰে কৰি পিনি মুঠ কামটো উলিয়াই ল'ব, কিমান কৰিব লাগে সেইটো। তাৰপিছত তেওঁলোকৰ ক্ষমতাও উলিয়াই ল'ব, তেতিয়া ভাল হ'ব কৰিবৰ কাৰণে। এতিয়া চাওক আমি কৰিছোঁ সেইটো। মুঠ কামটো আপোনালোকে প্ৰথমতে লিখি ল'ব। মুঠ কাম হৈছে আপোনালোকৰ 30। যদি এই পাছত শব্দটো থাকে প্ৰশ্নটোত, বোলে পাছত, তেতিয়া আৰু এটা শব্দ থাকিব পাৰে আগত। পাছত মানে ধৰি লওক এই প্ৰশ্নটোত যেনেকৈ এতিয়া দিলে যে 4 দিনৰ পাছত কামটো কৰিবলৈ কাৰণে এৰি দিলে এ। তেনেদৰে আকৌ আপোনাৰ থাকিব পাৰে যে কামটো শেষ হ'বলৈ লগীয়া 4 দিনৰ আগত এ কামটো এৰি দিলে। তেতিয়া কথাটো অলপ বেলেগ বুজায়। সেইটো আগত। যদি আগত বুজায় তেতিয়াহ'লে প্লাছ হ'ব, আৰু যদি পাছত বুজায় তেতিয়াহ'লে মাইনাছ হ'ব। গতিকে ইয়াত কৈছে পাছত বুলি, ইয়াত হ'ব মাইনাছ। কোনে কাম কৰিবলৈ এৰি দিছিলে আপোনাৰ? এ কাম কৰিব এৰি দিছিলে। এদিনত আপোনাৰ কেইটা ইটা গাঁঠিব পাৰে? এদিনত আপোনাৰ 3টা ইটা গাঁঠিব পাৰে। আপোনাৰ এদিনত 3টা ইটা গাঁঠিব পাৰে। তেতিয়া 4 দিনত কেইটা গাঁঠিব পাৰিব? 4 দিনত গাঁঠিব পাৰিব 3 × 4। এতিয়া আপুনি সেইটো উলিয়াই ল'ব। উলিয়াই লৈ পিনি আপুনি তাক ডিভাইড কৰি দিব আপোনাৰ। এতিয়া গোটেই কামটো কোনে কৰিব? এ কাম কৰিব এৰি দিলে গোটেই কামটো কৰিব বি এ। গতিকে বিৰ ক্ষমতা হৈছে আপোনাৰ 2। 2ৰে আপুনি হৰণ কৰি দিব। এতিয়া চাওক আপোনাৰ 30 3 × 4 = 12 / 2। 30ৰ পৰা 12 গ'লে থাকিলে 18, এইফালে 2 = 9 দিন লাগিব। ওলালনে একেবাৰে সহজতে? এ আৰু বি দুজন ব্যক্তিয়ে এটা কাম ক্ৰমে 20 দিন আৰু 30 দিনত সমাপ্ত কৰিব পাৰে। এ প্ৰথমৰ পৰা শেষলৈ কামটো কৰে, কিন্তু বি এ আধা সময়লৈকে কামটো কৰে। কামটো সমাপ্ত হ'বলৈ কিমান দিন লাগিব? প্ৰশ্নটোত কৈছে যে এ এটা কাম 20 দিনত সমাপ্ত কৰিব পাৰে আৰু বি এ এটা কাম 30 দিনত সমাপ্ত কৰিব পাৰে। এতিয়া তেওঁলোকে মুঠ কাম কৰিব পাৰে 20 আৰু 30ৰ লসাগু আপোনাৰ 60। তেওঁলোকৰ ক্ষমতা হৈছে এৰ ক্ষমতা হৈছে 60/20 = 3 আৰু বিৰ ক্ষমতা হৈছে 60/30 = 2। এতিয়া ধৰি লওক আপুনি 60টা ইটাৰ এখন বেৰ গাঁঠিবলৈ এ আৰু বি দুইজনে আৰম্ভ কৰিছে। এ সম্পূৰ্ণৰূপে গাঁঠিছে, কিন্তু বি এ আধালৈকে গাঁঠিছে। তাৰমানে বি এ আপোনাৰ এদিনত গাঁঠিব পাৰে 2টা, কিন্তু গাঁঠিছে কেইটা? এটা। গতিকে 60 তলত হ'ব এ এদিনত গাঁঠিব পাৰে 3টা, বি এ গাঁঠিছে এদিনত এটা। এতিয়া আপোনাৰ 60/3 = 4 = 15। টোটেল দিন লাগিব 15 দিন। এ আৰু বি দুজন ব্যক্তিয়ে এটা কাম ক্ৰমে 20 দিন আৰু 30 দিনত সমাপ্ত কৰিব পাৰে। যদি প্ৰথম দিনা এ, দ্বিতীয় দিনা বি এ বিকলভাৱে কামটো কৰে, তেন্তে কামটো সমাপ্ত হ'বলৈ কিমান দিন লাগিব? প্ৰশ্নটো লক্ষ্য কৰিব, যি কেইদিন এ কাম কৰিছে সেইকেইদিন বি এ কাম কৰা নাই। এ এটা কাম 20 দিনত কৰিব পাৰে আৰু বি এ আপোনাৰ কৰিব পাৰে 30 দিনত। 20 আৰু 30ৰ আপোনাৰ লসাগু হ'ল 60, তাৰমানে মুঠ কাম কৰিব পাৰে 60। এৰ ক্ষমতা হ'ল আপোনাৰ 3 আৰু বিৰ ক্ষমতা হ'ল আপোনাৰ 60/30 = 2। এতিয়া প্ৰশ্নটোত কৈছে যে এ যদি এদিন কাম কৰিব আহে তেতিয়া সেইদিনাখনি বি এ নাহে, তাৰ পাছদিনাখনিহে বি এ আহে। বি এ অহা দিনাখনি এ নাহে। গতিকে আপুনি চাওক এইটো কেনেদৰে উলিয়াব। এইটো মুঠ কাম হ'ল 60, 60 হৰণ কৰি দিয়ক। আপোনাৰ এৰ ক্ষমতা হ'ল 3 আৰু বিৰ ক্ষমতা হ'ল 2। 3 আৰু 2 আপুনি হৰণ কৰি দিয়ক। 3 + 2 = 60/5 = আপোনাৰ 12। এতিয়া আপোনাৰ দুদিন দুইজন বেলেগ বেলেগকৈ আহিছে, গতিকে দুদিনৰ কাৰণে 2ৰে আপুনি পূৰণ কৰি দিয়ক। 2ৰে পূৰণ কৰিলে 2 × 12 = 24। এতিয়া টোটেল দিন লাগিব 24 দিন। এ, বি আৰু চি তিনিজন ব্যক্তিয়ে এটা কাম ক্ৰমে 12 দিন, 15 দিন আৰু 20 দিনত সমাপ্ত কৰিব পাৰে।
যদি প্ৰথম দিনা এ, দ্বিতীয় দিনা বি এ আৰু তৃতীয় দিনা চি এ বিকল্পভাৱে কামটো কৰে তেন্তে কামটো সমাপ্ত হ'বলৈ কিমান দিন লাগিব? এতিয়া চাওক এই প্ৰশ্নটো আগৰ প্ৰশ্নৰ দৰে একেই, কিন্তু ইয়াত 3জন আছে। এইটো প্ৰশ্নত এ এটা কাম 12 দিনত কৰিব পাৰে, বি এ এটা কাম 15 দিনত কৰিব পাৰে আৰু আপোনাৰ এটা কাম চি এ 20 দিনত কৰিব পাৰে। এতিয়া তেওঁলোকে মুঠ কাম কৰিব পাৰে এ বি চি 12, 15, 60 লসাগু 12, 15 আৰু 20ৰ লসাগু 60। এৰ ক্ষমতা হ'ল 60/12 = 5, বিৰ ক্ষমতা হ'ল 60/15 = 4, চিৰ ক্ষমতা হ'ল 60/20 = 3। অৰ্থনি প্ৰশ্নটোৰ দৰে তেওঁলোকক মুঠ কিমান দিন লাগিব যদি একেলগে কাম কৰে সেইটো উলিয়াই ল'ব। সেইটো উলিয়াবলৈ যাওঁতে আপোনাৰ 60/5, 4, 3 যোগ কৰি দিব লাগিব। 5 × 4 = 9, 9 × 3 = 12, 5 × 12 = 60। এতিয়া যিহেতু এ কাম কৰিবলৈ আহিলে বি আৰু চি এ কাম কৰিবলৈ নাহে, আকৌ যেতিয়া বি এ কাম কৰিবলৈ আহে তেতিয়া এ আৰু চি এ কাম কৰিবলৈ নাহে, তাৰমানে এদিনত এজনেই কাম কৰিব পাৰে। গতিকে 3জনে কামটো বিকল্পভাৱে কৰিবলৈ তেওঁলোকক 3 দিন সময় লাগে। গতিকে ইয়াত আপুনি 3য়ে পূৰণ কৰি দিয়ক। এতিয়া 5 × 3 = 15। তেওঁলোকে গোটেই কামটো কৰিবলৈ কাৰণে 60 গোটেই কামটো কৰিবৰ কাৰণে 15 দিন সময় লগাব।